হেল্ল' ফ্ৰেণ্ডছ, ৰং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখন আজিখনলৈ চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে ধাৰাবাহিকখন চাই আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধাৰাবাহিকখনৰ আজিখনত আপোনালোকে দেখিবলৈ পাব অফিচৰ মানুহজনে ফাইলটো লৈ ঘৰলৈ আহিব আৰু মন্দিৰাৰ হাতত দি যাবলৈ ওলাব আৰু তেতিয়া মন্দিৰাই ক'ব যে মোৰ বিয়াৰ পিছত আপুনি প্ৰথমবাৰৰ বাবে এইখন ঘৰলৈ আহিছে। মই আপোনাক কেনেকৈ চাহ জলপান নোখোৱাকৈ যাব দিব পাৰোঁ। সেই সময়ত দেউতাক গৈ তাত উপস্থিত হ'ব আৰু মন্দিৰাৰ হাতত ফাইলখন দেখা পায় আৰু দেউতাকে মন্দিৰাক ক'ব যে মোৰ ঘৰত থাকিব লাগিলে মোৰ নিয়ম মানি চলিব লাগিব, মোৰ অনুমতি নোলোৱাকৈ এইবোৰ কাম কেনেকৈ কৰিবলৈ ওলাইছা। আৰু তেতিয়া মন্দিৰাই দেউতাকক ক'ব, দেউতা আপুনি যেনেকৈ ভাবিছে কথাটো তেনেকুৱা একো নহয়, মই কেৱল ঘৰৰ ভালৰ বাবেহে এই সিদ্ধান্ত লৈছিলোঁ। এইফালে আকৌ দেউতাকে মানুহজনক ক'ব, মোৰ ঘৰত ভৰি দিয়াৰ আগতে মোৰ পাৰ্মিশ্যন ল'বা, মোৰ পাৰ্মিশ্যনৰ অবিহনে তুমি ইয়াত কেনেকৈ প্ৰৱেশ কৰিলা। আৰু তেতিয়া মানুহজনে দেউতাকক ক'ব যে মই কেৱল ইয়াত মন্দিৰাক সাক্ষাৎ কৰিবলৈহে আহিছিলোঁ, এনেকৈ অপমান কৰা কি দৰকাৰ। আৰু তেতিয়া মন্দিৰাই দেউতাকক ক'ব, দেউতা আপুনি কিয় ইমান খং কৰিছে, তেওঁ আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছে। আৰু তেতিয়া দেউতাকে ক'ব যে এই ঘৰত মই যি কওঁ সেই নিয়ম, মোৰ সিদ্ধান্তে একো কাম হ'ব নোৱাৰিব। এতিয়া বাৰু দেউতাকে মন্দিৰাই যে অধীৰৰ কামবোৰ নিজে কৰিব বিচাৰিছে কথাটো গম পাব নেকি? জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব মন্দিৰাই খুৰীয়েকে আদি মাকক ক'ব যে এইফালে চোৱাচোন, এতিয়া 8টা বাজিল, এতিয়ালৈ অদিতি ঘৰ আহি পোৱা নাই। ঘৰৰ বোৱাৰী হৈ ইমান ৰাতিলৈ এনেকৈ তিল খিলাই ঘূৰি থকাটো ভাল কথা নহয় দিয়কচোন। অদিতিৰ কি ঘৰৰ প্ৰতি দায়িত্ববোধ নোহোৱা হৈছে নেকি বাৰু? এতিয়া বাৰু আদি মাকে মন্দিৰাই খুৰীয়েকক কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।